Welcome to A to Z video. Please subscribe our channel if you like the video. অসমীয়া সিনেমাক সঞ্জীৱনী প্ৰদান কৰি মিছন চাইনাৰ অভূতপূৰ্ব আলোড়ন 1998 চনত সুপাৰহিট অসমীয়া সিনেমা যৌৱনে আমনি কৰাৰ পিছত এনে আলোড়ন প্ৰথমবাৰলৈ অসমবাসীয়ে দেখা পালে এই দৃশ্য নলবাৰী ভাৰতীয় চিনেমা হলৰ সময় পুৱা 5 বজা চিনেমা হলৰ সন্মুখত দীঘলীয়া শাৰী মিছন চাইনাৰ প্ৰথম দৰ্শনী আৰম্ভ হোৱাৰ সময় 11 বজা কিন্তু শো আৰম্ভ হোৱাৰ কেইবা ঘণ্টা পূৰ্বৰে পৰা এনেদৰে নলবাৰী মাজমজিয়াত থকা ভাৰতীয় টকি চিনেমা হলত দীঘলীয়া শাৰী ইয়াত আছে নৱপ্ৰজন্মৰ বহু ছাত্ৰ-ছাত্ৰী নলবাৰীত যদি সেই দৃশ্য মাজুলীত আকৌ বৰুণ দেৱতাৰ বাধা নামানি লৰা বুঢ়া সকলো মিছন চাইনা চাবলৈ ওলাই আহিল চিনেমা চাব যাব লাগিব যোৰহাটলৈ গতিকে যেনে তেনে ফেৰীত উঠি যোৰহাট পোৱাৰ লক্ষ্য এই সকল লোকৰ যেন ফেৰীত উঠি যাম মিছন চাইনা চাম ফেৰী লৈ যাম যোৰহাটত মিছন চাইনা চাম এখেতক আমি শুভেচ্ছা জনাইছো যাতে অনাগত দিনতো অসমীয়া ছবিৰ বাবে তেওঁলোকে এনেকৈ কাম কৰি যাম দৌৰি যাম মিছন চাইনা চাম কিন্তু টিকেটটো তাতকৈ ডাঙৰ কথা হৈছে এতিয়া মোৰ কাৰণে ইমান বৰষুণৰ বতৰত আহিছো মিছন চাইনা চাম বুলি কিন্তু এতিয়া মানে ভাগ্যৰ কথা টিকেট গৈ পাওঁগে নাপাওঁগে এয়া কেৱল এটা বা দুটা হলৰ দৃশ্য নহয় বলিউড হলিউডৰ উচ্চমানৰ চিনেমা চোৱাতহে অভ্যস্ত মহানগৰীৰ চিনেপ্ৰেমীও মিছন চাইনাক লৈ গদগদ